গুড মৰ্ণিং আপোনালোক সকলোকে পুনৰবাৰ জীৱনৰ ৰংবোৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ থাম্বনেইলটো দেখি আপোনালোকে অলৰেডি গম পালে যে আজি মই আপোনালোকৰ মাজলৈ এটা হল ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ চেনেলত হৈছে এইটোৱে প্ৰথম হল ভিডিঅ'। মই আজিলৈকে হল ভিডিঅ' বনোৱা নাই, আজিয়ে প্ৰথম বনাইছোঁ, গতিকে আশা কৰিছোঁ আপোনালোকৰ যাতে ভিডিঅ'টো চাই ভাল লাগে। একচুৱেলি মই কেইদিনমানৰ আগতে কেইটামান কুৰ্তা কিনিছিলোঁ অনলাইন ফ্লিপকাৰ্টৰ পৰা, যিকেইটা প্ৰাইচ খুবেই ৰিজনেবল আছিলে, গোটেইকেইটা 400 ৰুপিজৰ ভিতৰত। সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত এটা হল ভিডিঅ' বনাই শ্বেয়াৰ কৰোঁ, যাতে ইচ্ছা কৰিলে আপোনালোকেও সেইকেইটা কিনি পিন্ধিব পাৰে, কাৰণ কুৰ্তাকেইটা খুবেই ধুনীয়া আৰু দামটো খুবেই কম, সেইকাৰণে মোৰ শ্বেয়াৰ কৰিবলৈ মন গ'ল। ৰিচেণ্টলি কিনিছোঁ মই 3টা, যিকেইটা মই এতিয়ালৈকে পিন্ধা নাই, আৰু বাকী 2টা অলৰেডি মই পিন্ধা ষ্টাৰ্ট কৰিছোঁৱেই, কেইদিনমানৰ আগতে কিনিছোঁ। তাৰে এটা এইটো, যিটো পিন্ধি বৰ্তমান মই আপোনালোকৰ সন্মুখত এতিয়া বহি আছোঁ, গতিকে এই দুটাও শ্বেয়াৰ কৰিব মন গ'ল। যদিও মই অলৰেডি পিন্ধিলোঁ এবাৰ নে দুবাৰ, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল, কাৰণ এই দুটা কুৰ্তাও বহুতেই ধুনীয়া আৰু দামটো খুব কম। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই দেখুৱাইছোঁ এইটো কুৰ্তি, এইটো শ্লিভলেছ হয়, পাৰ্পল কালাৰ, তাত এনেকৈ ক্ৰীম কালাৰৰ অকণমানি ফুল আছে, আৰু একেবাৰে তলত এটা পাৰি আছে, খুবেই ধুনীয়া। আৰু এইটো ফেব্ৰিকটো হৈছে ৰেয়নৰ, পিন্ধিবলৈ খুবেই আৰাম। আৰু এয়া মই আপোনালোকক পিন্ধি দেখুৱাইছোঁ, এনেই চোৱাতকৈ পিন্ধি চোৱাৰ পিছত বেছি ভাল লাগিছে কুৰ্তাটো। মই ক্ৰীম কালাৰৰ এটা ট্ৰাউজাৰ পেণ্টৰ লগত পিন্ধিছোঁ, যিহেতু ইয়াত ক্ৰীম কালাৰ প্ৰিণ্ট আছে, সেইকাৰণে মই ক্ৰীম কালাৰ ট্ৰাউজাৰ পেণ্টৰ লগত পিন্ধিছোঁ। আপোনালোকে এনেকৈ ছিংগুলকৈও পিন্ধিব পাৰে বা দুপাট্টা লগতো ল'ব পাৰে। এনেকৈ যদি ক্ৰীম কালাৰৰ এখন দুপাট্টাও লগত লৈ লয়, তেতিয়াও অলপ বেলেগ ধৰণৰ এটা ধুনীয়া লাগে দেখিবৰ কাৰণে। আৰু এইটো মোৰ পাৰ্চনেলি বেছি ভাল লাগিছে, আৰু এইটো মোৰ হাজবেণ্ডৰ পচন্দ হয়। আৰু ইয়াৰ দামটো হৈছে মাত্ৰ 349, গতিকে চাওক 349ত এইটো চাবলৈ গ'লে বহুত ধুনীয়া কুৰ্তা, আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। তাৰ পাছত দেখুৱাইছোঁ এইটো হৈছে ফ্ৰক টাইপ কুৰ্তিবিলাক যে, তেনেকুৱা ফ্ৰক টাইপ কুৰ্তি হয়। আপোনালোকে ইচ্ছা কৰিলে এইটো এনেই ছিংগুলকৈও পিন্ধিব পাৰে বা তলত লেগিংছ পিন্ধিব পাৰে, নিপিন্ধিলেও কোনো কথা নাই। এইটো হৈছে আপোনাৰ ব্লু কালাৰ, নেভি ব্লু নিচিনা। ইয়াতো এনেকৈ সৰু সৰু ফুল আছে, দুটা ফ্ৰণ্টত পকেট আছে, আৰু এইটো কঁকালত এডাল ইলাষ্টিক আছে কঁকালত। বাকী ফ্ৰণ্টটো এনেকুৱা, হাততো এয়া ইলাষ্টিক আছে এনেকুৱা। আৰু এয়া মই আপোনালোকক পিন্ধি দেখুৱাইছোঁ, মই ছিংগুলকৈ পিন্ধিছোঁ, লেগিং পিন্ধা নাই। লেগিং নিপিন্ধিলে বেছি ভাল লাগে। আৰু ফ্ৰণ্টত এয়া দুটা পকেট আছে, দেখিবলৈ ধুনীয়া লাগিছে। আৰু হাতত ইলাষ্টিক আছে, ইলাষ্টিকডালৰ সৈতে এনেকৈ কোচায়ো পিন্ধিব পাৰে, বা হাতকেইটা অকণমান দীঘলকৈ পিন্ধোঁ বুলি ক'লেও আপোনালোকে পিন্ধিব পাৰে। আৰু কঁকালত ইলাষ্টিকডাল থকাৰ কাৰণে ভাল হৈছে, কাৰণ চবলৈকে ফিটিং হৈ যায় ইলাষ্টিকডাল থকাৰ কাৰণে। আৰু এইটোৰ দামো বেছি নহয়, দাম হৈছে 350 ৰুপিজত। এইটো বহুত ভাল কুৰ্তি চাবলৈ গ'লে। আৰু ইয়াৰ ফেব্ৰিকটো হৈছে ৰেয়ন আৰু ভিস্কোছ মিক্স হয়, কিন্তু পিন্ধিবলৈ বহুত কমফৰ্টেবল হয়। আৰু কুৰ্তিটো বেছি দীঘলো নহয়, বেছি চুটিও নহয়, যিকোনো অকেজনতে পিন্ধিব পৰা কুৰ্তি। তাৰ পাছত এইটো একদম পিয়'ৰ কটন হয়, 3/4 হাত আছে, পিংক কালাৰ, মাজত এনেকৈ ৰুল পৰা নিচিনা আছে। গোটেইটো এনেকুৱাই, আগত পাছত গোটেইটো এনেকুৱাই হয়। আৰু এইটো পিন্ধিবলৈ বিৰাটেই আৰাম হয়, এইটো পিয়'ৰ কটন। এয়া মই ক্ৰীম কালাৰৰ এটা ট্ৰাউজাৰ পেণ্টৰ লগত পিন্ধিছোঁ, হোৱাইটো ইউজ কৰিব পাৰে, হোৱাইটো ইয়াৰ লগত ধুনীয়াকৈ মেটচিং হয়। মোলৈ অকণমান কুৰ্তিটো ঢিলা হৈছে, মই অকণমান ফিটিং কৰিব লাগিব, যিহেতু মই নতুনকৈ আপোনালোকক পিন্ধি দেখুৱাইছোঁ, সেইকাৰণে ফিটিং কৰা হোৱা নাই। এইটো পিন্ধিবলৈ বিৰাট আৰাম। এইটো আপোনালোকে এনেই পিন্ধাৰ উপৰিও অফিচ ৱেৰৰ কাৰণেও বহুত ভাল, আপোনালোকে অফিচ ৱেৰ হিচাপেও ইউজ কৰিব পাৰে। আৰু এনেকৈ ছিংগুলকৈ লোৱাৰ লগতে আপোনালোকে যদি মেটচিং এখন অকণমান হেভি দুপাট্টা লৈ লয়, মোৰ এখন মেটচিং দুপাট্টা আছিলে, মই সেইকাৰণে লৈ দেখুৱাইছোঁ, ধুনীয়াকৈ মিলি গৈছে। অকণমান হেভি যদি এনেকৈ মেটচিং দুপাট্টা এখন লৈ লয়, তেতিয়া কুৰ্তাটো অলপ হেভি লাগে, বেছি ধুনীয়া লাগিব। এনেকৈও আপোনালোকে ইচ্ছা কৰিলে পিন্ধি চাব পাৰে। আৰু ইয়াৰ দামো বেছি নহয়, ইয়াৰ দামটো হৈছে 339 ৰুপিজ, গতিকে 339 ৰুপিজত এইটো বহুত ভাল কুৰ্তি। তাৰ পাছত দেখুৱাইছোঁ এইটো হৈছে মই এবাৰমান পিন্ধিছোঁ, এবাৰ নে দুবাৰ। মই কৈছিলোঁ দুটা কুৰ্তি মই দুবাৰমান পিন্ধিছোঁ, তথাপিও আপোনালোকক দেখুৱাবলৈ মন গ'ল। এইটো আৰু যিটো মই পিন্ধি আছোঁ, এই দুটা এবাৰ পিন্ধা হয়। এইটো হৈছে শ্লিভলেছ, এইটো ৰেয়ন হয়, এয়া কলাৰ আছে,
এইটো পিন্ধাৰ কাৰণে ফুটুক মুচুক নিচিনা হৈ আছে কলাৰ আছে আৰু এইটো ফ্ৰণ্টটো পুৰা চাৰ্টৰ নিচিনা গোটেই বটনকেইটা খোল খাই তললৈকে ফ্ৰণ্ট স্লিট হয় খুব ধুনীয়া পিন্ধিবলৈ ৰেয়নৰ হয় আৰু এইটো মই আগতে পিন্ধিছোঁ যদিও আপোনালোকক পিন্ধি দেখুৱাইছোঁ মই কৈছোঁৱে আগতে পিন্ধিছোঁ বুলি এইটো বিৰাট কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে হোৱাইট লেগিংছৰ লগত পিন্ধিছোঁ যিহেতু ইয়াত প্ৰিণ্ট যিটো আছে হোৱাইট কালাৰৰ হয় আপোনালোকে দুপাট্টা নোলোৱাকৈ এনেকৈ পিন্ধিলে বেছি ভাল লাগিব যিহেতু ইয়াত কলাৰ আছে আৰু এইটো ফ্ৰণ্টটো অ'পেন হয় পুৰা মানে চাৰ্টৰ নিচিনা গতিকে যিসকলৰ মানে বেবী আছে ব্ৰেষ্ট ফিডিং কৰে তেওঁলোকৰ কাৰণে বেছি ভাল হয় মই মোৰ আচলতে ব্ৰেষ্ট ফিডিং কৰাৰ কাৰণে মই এইটো কুৰ্তি লৈছিলোঁ গোটেইটো ফ্ৰণ্টটো অ'পেন কাৰণে ভাল হয় আৰু আপোনালোকে এইটো ইচ্ছা কৰিলে ল'ব পাৰে এইটো ৰেয়ন হয় বিৰাট কমফৰ্টেবল হয় আৰু ইয়াৰ দামটো হৈছে মাত্ৰ 317 টকা গতিকে চাওক বহুতেই কম দাম চাবলৈ গ'লে ইমান কম দামত আপোনালোকে এইটো কুৰ্তা আৰামছে লৈ পিন্ধিব পাৰে ভাল পাব আৰু বাকী এইটো মই পিন্ধি আছোঁ আপোনালোকক পিন্ধি পেলাই ভালকৈ দেখুৱাম আৰু এইটো মই অলৰেডি পিন্ধিলোঁ আগতে তথাপিও আপোনালোকক দেখুৱাইছোঁ মই কৈছোঁৱে বিৰাটেই আৰাম হয় একদম পিয়'ৰ ৰেয়নৰ হয় ব্লেক কালাৰ তাতে এনেকুৱা প্ৰিণ্ট আছে বৰ ধুনীয়া তলত একো নিপিন্ধিলেও হয় আপোনালোকে ফ্ৰক টাইপত পিন্ধিব পাৰে আৰামছে বা আপোনালোকে লেগিং আৰু চুৰ্ণিৰ লগতো পিন্ধিব পাৰে ভাল পাব আৰু ইয়াৰ প্ৰাইচটো হৈছে 331 টকা 331 গতিকে 331ত বহুতেই কম দামত আপোনালোকে এই ধুনীয়া কুৰ্তাটো ল'ব পাৰিব চ' ইমানেই আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু কুৰ্তিকেইটা যিহেতু মোৰ ভাল লাগিলে তাতে দামটো কম 400 ৰুপিজৰ ভিতৰত আপোনালোকে ডেইলি ৱেৰ কৰিবৰ কাৰণে কিনি ল'ব পাৰে আৰু লগতে গোটেইকেইটা ছামাৰ কুৰ্তি হয় গৰম দিনত পিন্ধিবৰ কাৰণে খুব আৰাম বহুত ধুনীয়া পিন্ধিবৰ কাৰণে গতিকে আপোনালোকে ইচ্ছা কৰিলে লৈ ল'ব পাৰে আৰু এতিয়াতো ফ্লিপকাৰ্টত বিগ বিলিয়ন ডে চলি আছে পূজাৰ কাৰণে 23 তাৰিখৰ পৰা 30 তাৰিখলৈকে এতিয়া যদি আপোনালোকে কিনে এতিয়াতো আৰু বেছি কমতে পাব মই আগতেই ল'লোঁ মইতো অকণমান বেছিয়ে হ'ল চাগে আপোনালোকে এতিয়া কিনিলে আৰু কমতহে পাব আজিলৈ ইয়াতে শেষ কৰিছোঁ নাজানো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগে লাইক কৰিব আনত লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহোঁ ধন্যবাদ